So hi everyone, welcome back to my YouTube channel kaushik vlog. Guys, মই বৰ্তমান এতিয়া যাবলৈ ওলাইছো মামা ঘৰ আৰু পুৰা একদম আন্ধাৰ হৈ গৈছে নকব আৰু এতিয়া আমি যাম মানে বহুত দেৰি হৈছে যোৱা দেৰিকৈ আহিছে পিছবেলা আহিব ক'লো কেলেকি আগবেলা হেৰি আছিলে মানে বৰ্তমান আপোনাৰটো আগবেলা কাম আছিলে সেইটো কাৰণে সকামত গ'লো আগবেলা সকাম খাই মেলি আহি এতিয়া পিছবেলা এতিয়া আমি যাম মই বৰ্তমান ওলাই মেলি ৰেডি আৰু তাৰপিছত বৰ্তমান মা এতিয়া ওলাইছে আৰু এতিয়া যাম লাহেকৈ আৰু আমাৰ দাদাক তাতে থৈ আহিছোঁ তাৰপিছত এতিয়া পুৰা আন্ধাৰ হৈ গৈছে আৰু ছটামান বাজিছে আৰু ছটামান বজাত ইয়াৰ পৰা ওলাই যাম ত' 7:30 বজাত গৈ পাই যাম মানে 2-3 ঘণ্টামান লাগে আৰু এনেই আৰু ঘণ্টামান লাগে কিন্তু জানেই আৰু মানে মোৰ বমি চমি এনে অকণমান হয় আৰু মানে গম পাইছে আৰু আপুনি সেইকাৰণে অকণমান ৰখি যাব লগা হয় আৰু ভগৱানে কৰক আজি বমি চমি নহওক কিন্তু মানে এতিয়া বৰ্তমান আমি একেবাৰে গৈ আছোঁ এইপিনে মামাহঁতে আহি আছে তাকে আহি পোৱা নাই বৰ্তমান এতিয়ালৈকে এতিয়া আমি ঘৰৰ পৰা জাষ্ট ওলাই যাম আৰু এতিয়া মই বৰ্তমান ওলাই ল'লোঁ আৰু চিম্পুল ড্ৰেছ গধূলিখন আৰু কুলি চকুলি তাৰপিছত এতিয়া বৰ্তমান মা হ'ল নেকি চাওঁ তাৰপিছত মা ক'লে আৰু মই একেলগে ওলাই যাম আৰু বেছি দিন নাথাকোঁ 3 দিনমান থাকিম শনিবাৰে আকৌ গুচি আহিম 3 দিন হ'ব নাই আজি কি বাৰ আপোনাৰ এই বাদ দিয়ক থাকিব দিয়ক বৰ্তমান একেবাৰে আপোনাৰ গৈ থাকিব এইফালে দোকানখন যে বিহাৰী দোকানখন আছে সিধাই যাবি না তই এইখন সোঁফালে দোকানখনতে তো এইটো চাইডে ৰাখাম গাইছ আমি বৰ্তমান ওলাই আহিছিলোঁ একদম আন্ধাৰ মুন্ধাৰ চাব পৰা ক'তো লাইট চাইট জ্বলা নাই বৰ্তমান এতিয়ালৈকে ভিডিঅ'টো চাই থাকিব আৰু গাইছ একদম গাড়ীবোৰ একদম ভুং লৈ গৈছে চাব দেই ইমানেই স্পীডত গৈছে মানে আমি চাব পৰা নাই আৰু কি ক'ব ব'লক গাইছ গৈ থাকোঁ আৰু ইমান ধুনীয়া ধাবা এখন দেখে গাইছ এখন তেল ডিপুটো হেৰি তেল কি কয় আপোনাৰ এটা এই নামটো পাৰি গৈছোঁ বাদ দাদা বহি আহিছে লগে আহিছে বৰ্তমান গাড়ী আমি যে গাড়ীত আহি আছোঁ আৰু বৰ্তমান এইপিনে গাড়ী আছিলে আৰু এইপিনে গাড়ীয়ে গৈ আছে আৰু একদম পূৰা মানে আন্ধাৰ মুন্ধাৰ দেখাব লগা আপুনি কি দেখাম পূৰা আন্ধাৰ মুন্ধাৰ নক'ব আৰু গাইছ অকণ টনচিল লাগি আছে তাৰপিছত চব গাইছ আগপিনে এখন গাড়ী কেনেকুৱা স্পীড গৈছে আমাৰ খাৰ দিছে এতিয়া আমি গৈ আছোঁ পাবলৈ এতিয়া বহুত টাইম আছে আৰু চাই থাকোঁ বৰ্তমান গাড়ী চাড়ীবোৰ মানে ইমানেই স্পীডত গৈছে বৰ্তমান মই দেখিবলৈ পোৱা নাই মানে চবটো এনেকুৱা স্পীড গৈছে মানে কেমেৰাটো ভালকৈ উঠা নাই মানে নক'ব আৰু দেখাব নোৱাৰে একদম আন্ধাৰ মুন্ধাৰ দেখাব পৰা নাই বাৰু ভালকৈ কেমেৰা চাব নোৱাৰিলে মই বৰ্তমান চালোঁ একদম চকুটো জুম কৰি চাব নক'ব আৰু একদম জুম কৰি তাৰপিছত মানে এনেকুৱা ডাম্বল চাম্বলবোৰ উঠাই আছে আৰু ৰাতি এক্সাৰচাইজ কৰে ভাল লাগে এক্সাৰচাইজটো বহুত ইম্পৰ্টেণ্ট কৰিব লাগে তাৰপিছত এতিয়া আমি গৈ আছোঁ বৰ্তমান চাব পাৰে মানে অকণমান দোকানবিলাকত লাইট চাইট লগা আছে এইবোৰে চাব পাৰে আমি এতিয়া মৰাণ পালোঁ অলপমান ৰখাইছে কিবা কিবি খাম আৰু আপুনি যদি চাই দিও ভিডিঅ'টো কিবা কিবি খাম বৰ্তমান একো খাই অহা নাই ঘৰৰ পৰা যি চাই আহিছিলোঁ চাই দিও ভিডিঅ' বৰ্তমান আমি হোটেল আহি পালোঁ কি লাও হোটেল নহয় আৰু মানে চব বেকাৰী হয় মানে বস্তু পাম কি খাম বাৰু কি খাম ভাবি পাৰ পোৱা নাই আৰু কি খাম এইটো দিলে অলপমান পপৰ নিচিনা গাইছ
মানে নামটো কি কৈছিলে এনেকৈ পকৰ নিচিনা অকণ এনেকুৱা নিচিনা মানে আইচ পকৰ নেকি নিচিনা নহয় ক্ৰীম নিচিনা গাড়ীৰ ভিতৰতো কৈছে মানে ওপৰ পিনে মানে কিবা কিবি তল পিনে দি দিছে আৰু খাইছোঁ আৰু মাতি মা এতিয়া খাবা নেকি দি দিওঁ মই বহুত টেষ্টি আছে আমি বৰ্তমান মৰাণ টাউনত আছোঁ এতিয়া বৰ্তমান তাৰপিছত বৰ্তমান মই এইটো লৈ লৈছোঁ আৰু মানে নামটো মানে ভালকৈ নুশুনিলোঁ কি কৈছিলে তাৰপিছত বৰ্তমান মৰাণ টাউন এইখনেই হয় আৰু আছে এইপিনে আৰু যাবলৈ আছে আৰু বৰ্তমান এইপিনে পাইছোঁ বৰ্তমান খাই লওঁ দৰ্জা খোলা খোলা চিষ্টেম নাই আমি বৰ্তমান খাই মেলি ওলাই আহিলোঁ বৰ্তমান ৰাম মন্দিৰ আছিলে হনুমান মন্দিৰ মৰাণ তেল ডিপু পাৰ হৈ আহিলোঁ আৰু এতিয়া আমি গাইছ দেখিব পাৰিছে মৰাণ তেল ডিপু বৰ্তমান মোৰ বাৰু মৰাণ আমাৰ তাৰ পৰা মৰাণলৈকে আহোঁতে বাৰু একো নহ'ল বাৰু একো নহয় বাৰু ভগৱানে আশা কৰিছোঁ এইবোৰ একো নহ'বলৈ আৰু মোৰ ভালকৈ ফূৰ্তি কৰি আহিলে মানে একোৱেই নহয় দেই কিন্তু কেতিয়াবা মোৰ মানে গম পাইছে কাৰাগাৰে আৰু যদি চাইছে কাৰাগাৰে গম পাইছে বৰ্তমান আমি এতিয়া ডিব্ৰুগড় চাইড ৰাস্তাটোত আহি আছোঁ বৰ্তমান এতিয়া আমি অলপমান দূৰ পালোঁ আৰু ডিব্ৰুগড় পাৰ হৈ আহি তাৰপিছত নকওঁ আৰু মানে গৈ আছোঁ আৰু এতিয়া গাইছোঁ এতিয়া মানে টাইম আছে বহুত টাইম আছে বাৰু তেতিয়া মৰাণ পাইছোঁ আমি এতিয়া কমচে কম মানে 2 ঘণ্টাই ৰখিছোঁ মানে এইপিনে আকৌ হাঁহ নিব আছে মানুহ ঘৰত সোমাই মানে বহুত দেৰি আছে আৰু ঘণ্টামান ধৰক আৰু 2 ঘণ্টা 30 মিনিটমান গাইছ আগপিনে পূৰা গাড়ী একদম পূৰা লাইট জ্বলাই আহিছে একদম চকুত ধৰি গৈছে লাইট সেইকাৰণে আপোনাৰ দেখাব পোৱা নাই তাৰপিছত এইপিনে চাওক গাইছ আকৌ তেল ডিপু পালোঁ এখন গম নাপাওঁ এখন মৰাণৰে দেখোন তেল ডিপু নেকি নহয় মৰাণৰ নহয় চাগে মৰাণে নেকি এইখন আৰু গম পোৱা নাই দেই মেইন ৰোড পালোঁ বাৰু মেইন ৰোড বৰ্তমান গাইছ মোক আপুনি চাই পোৱা নাই চাগে একদম আন্ধাৰত হৈ আছোঁ আৰু গাইছ একদম চাই মেলি আহি আছোঁ আৰু আন্ধাৰ গাইছ এইপিনে চাওক আমাৰ মহা বৰ্তমান গাইছ আমি আহি দুলিয়াজান পাই গ'লোঁ বৰ্তমান এতিয়া ব্লগ বনাবলৈ আৰু নোৱাৰিম এইখিনিয়ে আৰু একেবাৰে আপোনালোক ঘৰ গৈ দেখাবলৈ চেষ্টা কৰিম আৰু মানে একদম মোৰ মানে নক'ব আৰু জ্বৰ হৈ গৈছে মোৰ গাইছ বৰ্তমান আমি তাৰ পৰা আহি মেলি বৰ্তমান এতিয়া মই শুই আছোঁ নেক্সট ডে আৰম্ভ হ'ল বৰ্তমান একদম নক'বা আগৰ জ্বৰত মই শুই আছোঁ বৰ্তমান এতিয়া একদম মানে বহুত জ্বৰ হৈ আছে আৰু কোম্বল চম্বল শুই আছোঁ মই ব্লগটো ইয়াতে এণ্ড কৰিছোঁ আৰু গাইছ ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই